সত্যবিবাহিত লোকসকলৰ বাবে দম্পতীসকলৰ বাবে এটা প্ৰশ্ন তেওঁলোকে যথেষ্ট ফেচ কৰে সেইটো হ'ল আপোনাৰ গৰ্ভনিৰোধক প্ৰণালী কি বেষ্ট হ'ব যদি একো বেলেগ প্ৰবলেম নাই স্বাস্থ্যজনিত সমস্যা নাই মহিলাগৰাকীৰ তেতিয়াহ'লে আপোনাৰ কাৰণে বেষ্ট হ'ল অৰেল কন্ট্ৰাসেপ্টিভ পিলছ বা গৰ্ভনিৰোধক টেবলেটবিলাক আৰু এইটো খোৱাৰ নিয়ম কেনেকুৱা কি কথা সেইটো আপোনাৰ চিকিৎসকে যেনেকৈ কয় সেনেকৈ কৰিব কিন্তু মই থুলমূলকৈ কৈ দিওঁ 3 সপ্তাহ খাব লাগে এসপ্তাহ মাজতে গেপ দিব লাগে এটা ফিক্স টাইম ৰাখিব যাতে আপোনাৰ মিছ নহয় দৰৱটো আৰু সদায় মনত ৰাখিব আপোনাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতহে কোনবিধ টেবলেট আপোনাৰ কাৰণে বেষ্ট হয় সেইটো চিকিৎসকে কোৱাৰ পিছতহে আপুনি দৰৱটো ষ্টাৰ্ট কৰিব ইউজুৱেলি এইবিলাক ৰিলেটিভলি বহুত সেফ হয় আগৰ নিচিনা নহয় গতিকে বহুত বছৰলৈকে এইটো খাই থাকিলেও একো প্ৰবলেম নহয় ইনিশিয়েল অৱস্থাত সেইকাৰণে এইটোৱে আপোনালোকৰ কাৰণে সেফ হয় নহলে কেতিয়াবা এক্সিডেন্ট হৈ পৰে আৰু এক্সিডেন্ট হলে তো জানেই বৰটা ভাল কথা নহয় গতিকে সাৱধান থাকিব